অসমৰ ইতিহাস বৰ দুখ লগা। ককা, তোমাৰ জীৱনকালৰ ইতিহাস 1950 চনৰ ভূমিকম্প। তীব্ৰতাত সৃষ্টি হোৱা ভূমিকম্পই প্ৰভাৱ পেলাইছিল সমগ্ৰ অসম। 1950 চন 15 আগষ্ট, সময় সন্ধিয়া 7:39। অসমত মৃত্যুৰ সংখ্যা 1526 জন। একেৰাহে এবছৰ ধৰি হোৱা ভূমিকম্পত ঘৰ দুৱাৰ আট্টালিকা ভাঙি চুৰমাৰ হৈছিল। অসমৰ ইতিহাস বৰ দুখ লগা। পাপা, তোমাৰ ইতিহাস 1992 চনৰ ডিৰাক চুমনিৰ বলিয়াপাৰা। প্লাবিত হৈছিল 150খন গাঁও। ঘৰ দুৱাৰ ভাগি উটি গৈছিল হাজাৰ হাজাৰ গৰু ম'হ। অসমৰ ইতিহাস বৰ দুখ লগা। মোৰ জীৱনকালৰ ইতিহাস 2020 চনৰ কৰোণা ভাইৰাছ। চীনত সৃষ্টি হোৱা কৰোণা ভাইৰাছে খলক লগালে সমগ্ৰ বিশ্বতে। আৰম্ভ হ'ল লকডাউন, সৃষ্টি হ'ল একাল। অসমৰ ইতিহাস বৰ দুখ লগা। মোৰ ল'ৰাৰ দিনত, মোৰ নাতিৰ দিনত জীৱনকালৰ ইতিহাস বাৰু কি হ'ব? হে ভগৱান, তেওঁলোকৰ জীৱনকাল যেন ৰঙীন হওক। অসমৰ ইতিহাস বৰ দুখ লগা।